কেতিয়াবা আপোনাৰ অনলাইন বন্ধুত্ব হৈছেনে? মোৰ হৈছিল এবাৰ। তাই মোৰ পৰা 1000 কিলোমিটাৰ দূৰত আছিল। শুৱাৰ আগতে গুড নাইট আৰু সাৰ পোৱাৰ পিছত সদায় গুড মৰ্ণিং দিছিল। মই লাহে লাহে ভাবিবলৈ ধৰিছিলোঁ যে লগ নোপোৱাকৈ প্ৰেম হ'ব পাৰে। মই তাইক ওচৰত গৈ দেখিব প্ৰয়োজনে নাই। আমাৰ কথাতে সম্পৰ্কটো ধুনীয়াকৈ চলি আছিল। ৰিপ্লাই দিওঁতে লেট হ'লে তাই মোক চৰি বুলি কৈছিল। মই তাইক মেছেজ দিয়াৰ আগতে তাইয়ে মোক দি দিছিল। আমাৰ সম্পৰ্কটো যদিও অনলাইনতে চলি আছিল, কিন্তু প্ৰত্যেকটো সম্পৰ্কতে এটা বিশ্বাসটো থাকেই। মই তাইক বিশ্বাস কৰিছিলোঁ। কিছুদিন পিছত তাইৰ গাঁৱৰে এজন নতুন কোনোবা পালে। মোৰ লগত লাহে লাহে কথা পতা কম কৰি দিলে। মই আজিলৈকে তাইক লগ পোৱা নাই, তথাপি তাইৰ কথা মোৰ সদায় মনত পৰে। মেছেজ তাইক কেতিয়াবা কেতিয়াবা কৰি দিওঁ, কিন্তু তাই এইকেইটাৰ বাহিৰে বেলেগ দিব টাইমেই নাপায়।